কণ মইনাহঁত, আজি তোমালোকক মই এটা সাধু ক'বলৈ লৈছোঁ। সাধুটোৰ নাম হৈছে বুধিয়ক শিয়াল। তোমালোকে সকলোৱে শিয়াল দেখিছানে নাই বাৰু? শিয়াল ৰাতিয়ে হোৱা দিয়ে যে, শুনিছানে? কেতিয়াবা মাত হোৱা কৰে। ঠিক আছে, তেনেকুৱা টেঙৰ শিয়াল এটাৰ কথা আজি মই ক'বলৈ লৈছোঁ। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল। বিচাৰি ফুৰিছে আৰু কিবা খাবলৈ পাওঁনি, চোৱা পাতনি এইবোৰ বিচাৰি ফুৰিছে। এনেতে সি এঘৰ মানুহৰ ভঁৰালৰ চাঙত, য'ত ধান যে থয়, ভঁৰালৰ চাঙত তলি ফুটা ভগা দোণ এটা পালে। তাতে লখিমীলৈ দিয়া, আমি যেনেকৈ গোসাঁইলৈ দিওঁ তেনেকৈ লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। আগবঢ়াই থোৱা, গৃহস্থই আগবঢ়াই থৈছিলে লখিমীলৈ পিঠা দি ভঁৰালৰ চাঙত। সেইখিনি ঠাই পালেগৈ। সি ইফালে সিফালে চাই পিঠাবোৰ খাই শেষ কৰি পেলালে। তাৰপিছত ভগা দোণটোৰ ফুটা তলিখন ঢাকি দিয়া কলপাতখনো মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰ পুতি চেলেকোতে কলপাতখন ফাটি গ'ল আৰু ভগা দোণটো তাৰ মূৰেদি ডিঙিত সোমাই পৰিলে। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হৈ থাকিলে। কাৰণ ডিঙিত ভগা দোণটোৱে সি লটং পটংকৈ হাবি ইফালৰ পৰা সিফালে গ'লেই মানুহে তাক খেদে আৰু ধৰ বুলি চিঞৰিবলৈ ধৰে। এনেকৈ দিন গৈ আছে। এদিন শিয়ালে হাবিয়ে বননিয়ে অনাই বনাই ঘূৰি ফুৰোঁতে এঠাইত এহাল বাঘ পোৱালি লগ পালে আৰু সিহঁতক বাঘ পোৱালিকেইটা মাক দেউতাকে আনি থৈ দিছিলে, মানে পহু মাৰি পেলাই তাহাঁতক খাবলৈ দি থৈ গৈছিলে। সেই মঙহলৈ তাহাঁতি আছে। তেনেকুৱাতে শিয়ালটোৱে গৈ মঙহখিনি দেখি তাৰ লোভ সামৰিব নোৱাৰিলে আৰু সি নিলগৰ পৰাই দোণটো জোকাৰি মাত লগালে, বুদ্ধি ভাঙিলে মঙহখিনি খাবলৈ। এনেকৈ চিঞৰিলে আৰু, হেৰ' তহঁতৰ মাৰ বাপেক ক'লৈ গ'ল অ'? মই অহাৰ গম পায়েই পলাইছে হ'বলা। সিহঁত ক'ত আছে ক? এনেকৈ চিঞৰিবলৈ ধৰিলে। শিয়ালটো এনে কথা শুনি বাঘ পোৱালিটোৱে খুব ভয় খালে আৰু কোমল মাতেৰে উত্তৰ দিলে, আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে। শিয়ালে ক'লে, বাৰু গৈছে, আহি পালেই মই আহিছিলোঁ বুলি কবিহক। চাচোন, তহঁতৰ বাপে তাহানিতে মোক এইটো দোণেৰে এদোণ ধন ধাৰে আনিলে। আজিলৈকে সি মোক সেই ধন উভতাই দিয়া নাই। মই আজি সৰহপৰ ৰ'ব নোৱাৰোঁ। সি আহিলেই তহঁতি কৈ দিবি মই যে আহিছিলোঁ। মোৰ ভোক লাগিছে, কিবা খাবলৈ আছে যদি চাচোন। তেনেকৈ বুলি কওঁতে পোৱালিকেইটাই মাক বাপেকে তাহাঁতলৈ দি থোৱা মঙহখিনি দিলে খাবলৈ আৰু শিয়ালটোৱে পেট ভৰাই খাই গুচি আহিলে। তেনেকৈ সদায় দিন গৈ আছে আৰু নিতৌ বাঘিনী চিকাৰলৈ যায় আৰু শিয়ালে আহি পোৱালিকেইটা ধমকি দি পেলাই সেইখিনি খাই পেলাই, মঙহখিনি খাই পেলাইহি। এদিন ভালেমান দিন যোৱাৰ পিছত আৰু বাঘিনীজনী ভাবিলে, পোৱালিকেইটাক সদায় খাবলৈ দিওঁ, কেনেকৈনো সিহঁতি চেৰেলা হৈ গৈছে, একে শুকাই খিনাই নাইকিয়া হৈ গৈছে। আমি দি থোৱা মঙহবোৰ সিহঁতি খাবলৈ নাপায় নি? কোনোবাই সিহঁতক খাই পেলাই নি মঙহবোৰ, সিহঁতৰ ভাগৰ মঙহখিনি? এনেকৈ বুলি ভাবিলত। তাৰপিছত গিৰীয়েকক ক'লে, মতা বাঘটোক ক'লে যে আজি তুমি যাব নালাগে চিকাৰলৈ, মই অকলে যাওঁ, তুমি ইয়াতে লুকাই চাই থাকিবা কোননো আহে সিহঁতৰ ভাগৰ বস্তু খাবলৈ বুলি কয়। এনেকৈ কৈ বাঘিনীজনী গুচি গ'ল চিকাৰলৈ। সেইদিনাও বাঘ পোৱালি আগত ভগা দোণটো জোকাৰি শিয়ালিটো আহিছে আৰু তাৰপিছত আহি মঙহ খাবলৈ লওঁতেই লুকাই থকা দেউতাক বাঘটোৱে চব গম পাই পেলাই শিয়ালক খেদা মাৰি দিলে। টেঙৰ শিয়ালে আগতেই ভাবি থৈছিলে যে কেতিয়াবা যদি ধৰা পৰে সি কি কৰিব। টেঙৰ শিয়ালে সেইদিনাখন ধৰা পৰা ভয়ত কি কৰিলে, আগৰ পৰাই ঠিক কৰি থোৱা গছৰ দুটা ফেৰেঙনি কেৰেপৰ মাজেদি সৰহকৈ লৰ মাৰিলেগৈ। বাঘো সেইফালেদি যাবলৈ ধৰিলে। তেনেকুৱাতে বাঘটো লাগি ধৰিলে, বাঘটো ডাঙৰ, কেৰেপনিত চেপা খাই লাগি ধৰিলে ফেৰেঙনিত। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানবাৰ চাটি ফুটি কৰি ধৰফৰাই আছে, সিমানবাৰ সি বেছিকৈ চেপা খাই সোমাই গৈ আছে। বাঘৰ চিঞৰত গোটেই হাবিৰ জীৱ জন্তু চব আহি চাৰিওফালে চিৰিং ফটিকা দি চালে আৰু চিৰিং ফটিকা দি পলাই গ'লগৈ।
বাঘৰ চিঞৰ শুনি বাঘিনীও লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল। সি বাঘিনীক দেখি ক'বলৈ ধৰিলে, চাচোন তোক গিৰিয়েকে কেনে শালত দিলোঁ। লোকৰ ধন ধাৰলৈ আনি খুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে। তই ভালে ভালে দিয় যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক। শাক বচন মানি ফুৰ, নহ'লে তোৰ ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালীকেইটাকো আজৰি কৰিহে দিম। চোৱাচোন তোমালোকে শিয়ালটো কিমান টেঙৰ। এনেতে বাঘটো ধৰফৰাই মৰিলেই। বাঘিনীয়ে একো উপায় নাপাই শিয়ালৰ বশ্যতা স্বীকাৰ কৰিলে আৰু সেইদিনাৰ পৰা শিয়ালে একে নিৰ্ভয়ে একদম তাহাঁতৰ চিকাৰবোৰ খাই দিয়ে আৰু নিজে বাঘিনীক চিকাৰলৈ পঠায় আৰু ঠেঙৰ ওপৰত ঠেং তুলি সি ডকচি মাৰি আনৰ ভাগৰ বস্তুখিনি খাই পেলায়। ইয়াৰ পিছত দিনৰ পিছত বাঘিনী চুং সলাবৰ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লৈ এখন নৈ পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। তেনেকুৱাতে শিয়ালটো আহি উপস্থিত হ'ল। বাঘিনীয়ে পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে। শিয়ালেও তাৰ নিজৰ মান ৰাখিবৰ কাৰণে মৰো জুইকৈ পানীত আধাকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰকচটি এৰি টলং ভটংকৈ ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি ধৰি লৈ গ'ল। তেন্তে বাঘিনীক শিয়ালটোৱে ভেকাহি মাৰি ক'লে, ইমান টেঙৰ শিয়ালটো, তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে বোলো মোক জল কোঁৱাৰে ইয়াৰে চাৰিদোণ ধন দিব লাগে। সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলি পৰিছিল, তাকে দেখা পাই ভালকৈ ধৰিছিলোঁ। বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নলিয়াই নেৰোঁ। সেই দেখি তোৰ সৈতে মোৰ জোতা পোতা লাগিছিল তাৰ সৈতে, তই সেইবোৰ ভ্ৰষ্ট কৰিলি। হয়, তইনো কিয় আগাভেটা দি ধৰিছিল কচোন? এনেকৈ বুলি বাঘিনীক ভেকাহিহে মাৰিলে। এইদৰে চল বুদ্ধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ল'লে। বাঘ পোৱালি দুটা লাহে লাহে ডাঙৰ হৈ আহিল, জনা বুজা হৈ আহিল। চিকাৰলৈ যাওঁতে সিহঁতে মাক আৰু শিয়ালৰ সৈতে পাল বাতি ল'লে। শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা সাৰিলে। এদিন শিয়ালে এৰাবনাই বাঘিনীৰ সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক ক'লে, মই পহুৰ পতিৰ মুখত থাকোঁ, তই সেইফালে গৈ পহু খেদি দেগৈ। মই পহুবোৰ ওচৰতে আহিলেই মই তাহাঁতক ধৰিম, ক'ত সাৰিব সিহঁতে। শিয়ালৰ কথা শুনি বাঘিনীয়ে পহু খেদি দিলে। কিন্তু শিয়ালে পতিৰ মুখত ধোবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গছকত পেটৰ ছাল ছিগিল শিয়ালৰ। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত শিয়ালে তাক গেঠাই গেঠাই ক'লে, শুনিছনে? হয় শুনিছ, পহুটো এইফালে আহিলে মোৰ এনে হাঁহি উঠিল নহয়। পহু ধৰা দূৰৰে কথা, মই হাঁহিটোকে নিজৰ ৰখাব নোৱাৰিলোঁ। ইমান সৰু পহুটো এইহেন বীৰক ধৰিবলৈ দিয়া হাঁহিতে মোৰ পেট ফুটি পেটুনাই ছিগি ওলাই যাবলগীয়া হৈছিল, ইমান মোৰ হাঁহি উঠিছিল। এনেকৈ বুলি বুদ্ধি কৰি ক'লে। এইবাৰ শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুদিনমান বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুদিন যাওঁতে বাঘ পোৱালি দুটা লাহে লাহে শিয়ালৰ টেঙুৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে। এদিন সি ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া দেখি সেই দোণ পিন্ধা শিয়ালটো লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটাও তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পিছে পিছে গৈ আছিল। আৰু সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলতে সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত ফুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি দি ধৰি ঠেকেচা মাৰি পেলালে। সাধুটো কেনে পালা? ভাল পালানে বাৰু? আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।